ইতিমধ্যে যোৱা পৰহিও আমি শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ লগত সভা অনুষ্ঠিত কৰিছোঁ। তেখেতক আমি আগ্ৰহ প্ৰকাশ কৰিছিলোঁ যে যিসমূহ হাইস্কুল এমালগেমেশ্যনত ফ্ৰী হৈ গ'ল তেনেকুৱা হাইস্কুলৰ ইনফ্ৰাষ্ট্ৰাকচাৰটো আমাক দিয়ক। তাত আমি ITI স্থাপন কৰিম আৰু ITI PPP মডেলত কৰিম। প্ৰাইভেট এণ্টাৰপ্ৰিনাৰসকল ৰেডি হৈ আছে, তেখেতসকলে আগ্ৰহ প্ৰকাশ কৰিছে আৰু আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰো বহুত এমালগেমেট স্কুলত আছে। গতিকে আমি খুব কম দিনৰ ভিতৰতে নতুনকৈ ITI বিলাক কৰিবলৈ গৈ আছোঁ। সকলো বিধায়কসকলে মোৰ এটা আগ্ৰহ থাকিব যে আপোনালোকে য'ত তেনেকুৱা ধৰণৰ ITI কৰিব খোজে আপোনালোকে তাত বা এনেকুৱা এমালগেমেট স্কুল যদি খালী হৈছে তাৰো তথ্য দিব পাৰে, আমি সেইমতে আগবাঢ়িম। ইতিমধ্যে যোৱা পৰহিও আমি শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ লগত সভা অনুষ্ঠিত কৰিছোঁ। তেখেতক আমি আগ্ৰহ প্ৰকাশ কৰিছিলোঁ যে যিসমূহ হাইস্কুল এমালগেমেশ্যনত ফ্ৰী হৈ গ'ল তেনেকুৱা হাইস্কুলৰ ইনফ্ৰাষ্ট্ৰাকচাৰটো আমাক দিয়ক। তাত আমি ITI স্থাপন কৰিম আৰু ITI PPP মডেলত কৰিম। প্ৰাইভেট এণ্টাৰপ্ৰিনাৰসকল ৰেডি হৈ আছে, তেখেতসকলে আগ্ৰহ প্ৰকাশ কৰিছে আৰু আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰো বহুত এমালগেমেট স্কুলত আছে। গতিকে আমি খুব কম দিনৰ ভিতৰতে নতুনকৈ ITI বিলাক কৰিবলৈ গৈ আছোঁ। সকলো বিধায়কসকলে মোৰ এটা আগ্ৰহ থাকিব যে আপোনালোকে য'ত তেনেকুৱা ধৰণৰ ITI কৰিব খোজে আপোনালোকে তাত বা এনেকুৱা এমালগেমেট স্কুল যদি খালী হৈছে তাৰো তথ্য দিব পাৰে, আমি সেইমতে আগবাঢ়িম।